কি খবৰ ভালনে আপোনালোকৰ তেতিয়াহ'লে হাতত ঔটেঙাটো দেখি গম পাইছে যে ঔটেঙাৰে কিবা এটা ৰেচিপি বনিব তো মাছখিনি এইখিনি বৰিয়লা মাছ হয় বৰিয়লা মাছখিনি মই দুভাগ কৰি ল'লোঁ তো বেছিভাগ থকা মাছখিনিত মই পিঠাগুড়ি নিমখ আৰু হালধি দি পিনে অকণমান দেৰি সানি পিনে থৈ দিলোঁ কেৰাহীখন গৰম হ'বলৈ দি পিনে তাতে মই দিলোঁ মিঠাতেল আৰু তেলখিনি গৰম হোৱাৰ পিছত মই মাছখিনি এজনীকে যিখিনি মানে পিঠাগুড়ি সানি থোৱা মাছ আছিলে সেইখিনি এজনীকে মই ফ্ৰাই কৰি ল'লোঁ মানে মই বৰ বেছি মাছখিনি একেবাৰতে ফ্ৰাই কৰা নাই নহ'লে মানে মাছখিনি ভাগি যোৱাৰ চান্স থাকে লৰাওঁতে মেলাওঁতে তো মাছখিনি দুটা বেটছত ফ্ৰাই কৰিছোঁ মাছখিনি ফ্ৰাই কৰোঁতে আপোনালোকে এটা বস্তু মনত ৰাখিব যে মাছখিনি গোটেই অভাৰ কুক কৰিব নালাগে জাষ্ট মানে 70 to 80% কুক কৰিলে হ'ব কাৰণ মাছখিনি মই ডাবল ফ্ৰাই কৰিম ডাবল ফ্ৰাই কিয় কৰিম সেইটো মই আপোনালোকক জনাই আছোঁ তাৰপিছত মাছখিনি ধুনীয়াকৈ তুলি লোৱাৰ পিছত দুটা বেটছ তুলি লোৱাৰ পিছত নহৰু দি পিনে তাৰপিছত ডাবল ফ্ৰাই কৰিবলৈ মাছখিনি আকৌ দি দিলোঁ যাতে ডাবল ফ্ৰাই কিয় কৰিছোঁ মাছখিনি যাতে মাছখিনি বেছি ধুনীয়া মৰমৰীয়া হওক তাৰপিছত গোল গোলকৈ কাটি থোৱা পিঁয়াজখিনি দিলোঁ তাৰপিছত এড কৰিম মই জলকীয়াটো নিজৰ আন্দাজত এড কৰিব দেই মই হ'লে বেছি জলকীয়া খাই ভাল পাওঁ সেইকাৰণে মই অলপ বেছিকৈ দিছোঁ 8-9টামান জলকীয়া মই দিছোঁ তাৰপিছত নৰসিংহ পাত দিলোঁ যদি ধনিয়া পাত থাকে ধনিয়া পাতো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে এইদৰে ধুনীয়াকৈ মাছখিনি উলিয়াই ল'লোঁ যাতে মাছখিনিৰো এটা ফটোশ্বুট হওক নহয়নে তো মাছখিনি এইখিনি মাছ ৰেডি হৈ গ'ল তো এতিয়া আমি যাওঁ ব'লক এইটো ৰেচিপিলৈ তেতিয়াহ'লে ব'লক ইটো ৰেচিপিলৈ তো একেখিনি তেলতে মই দিলোঁ পাঁচফোৰণখিনি দি পিনে ভালদৰে ফুটিবলৈ দিলোঁ তাৰপিছত দিলোঁ এটা মিডিয়াম চাইজৰ কাটি লোৱা পাতলাকৈ কাটি থোৱা পিঁয়াজ এটা দিলোঁ তাৰপিছত সেই ঔটেঙাটো যে দেখিছিলে সেই ঔটেঙাটো পাতলাকৈ কাটি লৈছিলোঁ তাৰপৰা সেই ঔটেঙাখিনিও দি দিলোঁ তাৰপৰা নিমখ দি পিনে অলপ দেৰি ভাজি পিনে ঔটেঙাখিনি উঠাই ল'ম তাৰপিছত অলপকৈ যে মাছখিনি আছিলে কমকৈ যে থৈছিলোঁ সেইখিনি নিমখ হালধি দি পিনে সানি থৈছিলোঁ নহয় সেইখিনিও মই ধুনীয়াকৈ ফ্ৰাই কৰি দিলোঁ মাছখিনি 50% মান কুক হোৱাৰ পিছত মই তাৰপিছত তাতে দি দিলোঁ ঔটেঙাখিনি আৰু থেতেলিয়াই থৈছিলোঁ জলকীয়া সেই জলকীয়াত আৰু সেই দিয়াৰ পিছত অলপ দেৰি ভাজাৰ পিছতে হৈয়ে গ'ল নহয় এয়া ঔটেঙা মাছৰ জ্বলা ভাজিখিনি তো গৰম ভাতৰ লগত এইদৰে আজি আমি ছুটি ল'লোঁ তেতিয়াহ'লে অন্য এটি ভিডিঅ' লৈ পিনে মই পুনৰবাৰ আপোনালোকৰ আগত আগবাঢ়িম তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই বাই